চিন্তা কৰিব পৰা শক্তিটো মানুহৰ বাবে এটা আশীৰ্বাদ। জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰোঁতে আমি চিন্তা কৰাৰ দৰকাৰ হয়, কিন্তু কেতিয়াবা এই চিন্তা কৰা কামটো সমস্যাৰ কাৰণ হ'ব পাৰে। আপুনি যদি বেছিকৈ চিন্তা কৰিবলৈ লয়, তেনেহ'লে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। বেছিকৈ চিন্তা কৰিলে আপুনি বহু বস্তু হেৰুৱাবও পাৰে। আমাৰ বহুতৰে লগাতকৈ বেছি চিন্তা কৰাৰ অভ্যাস আছে। আমি অদৰকাৰী বহু কথাও চিন্তা কৰি থাকোঁ। কেতিয়াবা আমি এটা কথাৰ বিষয়ে চিন্তা কৰিয়েই থাকোঁ। আমি চিন্তা কৰোঁ, কথাটোৰ বিষয়ে মনতে এনালাইচিছ কৰি থাকোঁ, আৰু ফলত আমি দৰকাৰতকৈ বেছিকৈ চিন্তা কৰোঁ আৰু এনালাইচিছ কৰোঁ। উদাহৰণস্বৰূপে, আমি কোনোবা এজন মানুহক লগ পালে আমি চিন্তা কৰোঁ, আমি কেনেকৈ তেওঁৰ লগত কথা পতা উচিত, কেনেকৈ আমি তেওঁৰ কথাৰ উত্তৰ দিয়া উচিত, তেওঁৰ বডি লেংগুৱেজে কি কৈছে, যদি তেওঁ হাঁহি আছে কিয় হাঁহি আছে ইত্যাদি। তেনে কৰাৰ ফলত আমি বহু বস্তু মন কৰিবলৈ সময় নাপাওঁ, কাৰণ আমাৰ মনটো এই এনালাইচিছবোৰ কৰাত ব্যস্ত আছিল। কেনে কথাবোৰ মন কৰিবলৈ আমি সময় নাপাওঁ জানো আহকচোন। 1 নম্বৰ, সেই মানুহজনে কি কৈ আছে আমি সেয়া মন নকৰোঁ। 2 নম্বৰ, তেওঁৰ লগত কথা বতৰা হৈ থকা অৱস্থাত আমি কি কৰা উচিত এই কথা বেছিকৈ চিন্তা কৰোঁতে আমি বহু দৰকাৰী ইনফৰমেশ্যন বা তথ্যৰ ওপৰত মনোযোগেই নিদিওঁ। 3 নম্বৰ, আমি বৰ্তমান মুহূৰ্তটোত মনোযোগ দিব নোৱাৰাৰ বাবে আমি কথা বতৰা পতাৰ যি আনন্দ সেয়াও লাভ কৰিব নোৱাৰোঁ। 4 নম্বৰ, আমাৰ মনত ষ্ট্ৰেছৰ সৃষ্টি হয়। আমি যদি অনবৰতে কেৱল চিন্তা কৰি থাকোঁ, তেতিয়া সেই মুহূৰ্তটোত হৈ থকা কথা বতৰাত মনোযোগ কেন্দ্ৰীভূত কৰিব নোৱাৰোঁ। গতিকে তেনে কথা বতৰাৰ ফলাফলো আমি বিচৰা ধৰণে নহয়গৈ। সেই ফলাফলে আমাক আন এটা পাকচক্ৰত পেলাই দিয়ে। সেয়া হ'ল নিজকে দুখ দিয়া। আৰু নিজকে দুখ দিয়া এই প্ৰৱণতা আহে বেছিকৈ কৰা এনালাইচিছৰ পৰা। বেছিকৈ কৰা এনালাইচিছ, বেছিকৈ কৰা চিন্তাৰে আন এটা ৰোগ। সিদ্ধান্ত লওঁতে বেছি সময় লগা। আপুনি যদি চিন্তা বেছিকৈ কৰে, তেনেহ'লে যিকোনো সিদ্ধান্ত লওঁতে আপোনাৰ সময় বেছি লাগিব। ডাঙৰ ডাঙৰ সিদ্ধান্ত লওঁতে বাৰু সময় লগা কথাটো ঠিকেই আছে, বহুতকে তেনে সময় লাগে। কিন্তু বেছিকৈ চিন্তা কৰাটো অভ্যাসত পৰিণত হ'লেই আপোনাৰ জীৱনটো অশান্তিময় কৰি তুলিব। সৰু সৰু কথাবোৰতো যদি আপুনি বেছিকৈ চিন্তা কৰি সিদ্ধান্ত ল'বলৈ যায়, তেতিয়া আপোনাৰ বহু কাম কৰাই নহ'ব। লগতে যিবিলাক দৈনন্দিন সিদ্ধান্ত অট'মেট কৰিব পাৰি, সেইবোৰ যদি আপুনি বাৰে বাৰে চিন্তা কৰি ল'বলৈ যায়, জীৱনটো বিৰক্তিকৰ হৈ পৰিব। কোনোবা মানুহ এজনক লগ কৰিবলৈ যোৱাৰ আগতে যদি আপুনি বাৰে বাৰে সেই কথাটোকে চিন্তা কৰি থাকে, তেনেহ'লে আপোনাৰ বাকী সকলো কাম থাকি নাযাবনে? আপুনি যদি গা ধোৱাৰ নিচিনা সৰু কথা এটাও চিন্তা কৰিহে ঠিক কৰিব লাগে, তেনেহ'লে এটা সময়ত সেয়া কৰি কৰি আপোনাৰ ভাগৰ নালাগিবনে? লগতে যদি আপোনাৰ মনত আত্মবিশ্বাস কম হৈ থাকে বা আত্মসন্দেহ থাকে, তেতিয়া সৰু সৰু কথাবোৰকে বাৰে বাৰে ভাবি আপুনি নিজৰ মূল্যৱান সময়বোৰ নষ্ট নকৰিবনে? তাৰ পৰা আপোনাৰ কিবা লাভ হ'ব জানো? অলপ সময় চিন্তা কৰক, বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপুনি নিশ্চয় চিন্তা কৰিব লাগিব। কিন্তু চিন্তাহে কৰিব লাগে, দুচিন্তা নহয়। আৰু অযথা বেছি চিন্তা কৰি নিজকে পেৰালাইজ কৰি নেপেলাব।